একদম অৱস্থা বেয়া পিকনিকৰ মানুহ কিতনা আচ্ছা পিকনিকৰ মানুহ এয়া আমাৰ বস্তু ইয়াতে আমাৰ বস্তুখিনি আছে একদম অৱস্থা বেয়া আমি এতিয়া পাই গ'লোহি আমাৰ ঠাই আমাক দেখা কৈছে নেকি ক'ত ভিডিঅ' কৰি আছা নেকি আমি মানে পানী খাটি আহিছোঁ কি কৰিব আহিছা পিকনিক খাবা তুমি মিনি পিকনিক তোমাকো দেখা আকৌ মোক সকলোৱে দেখাই আছা যে হেল্ল' গাইছ আপোনালোকে এতিয়া দেখিবলৈ পাইছে আমি পাই গ'লোহি পানী খাটি দা লনলি টি হেল্ল' গাইছ আমি এতিয়া কমলা সানি আছোঁ কমলা খাম ইয়াত স্প্ৰাইট আছে ইয়াত চিপছ আছে নমস্কাৰ বন্ধু বান্ধৱীসকল নিজৰ মনে মিলা মানুহৰ লগত সময় অতিবাহিত কৰাটো নিশ্চয় সকলোৰে প্ৰিয় আজি আমিও তেনে এটা লক্ষ্য লৈ গৈছিলোঁ ব্ৰহ্মপুত্ৰৰ পাৰলৈ কৃত্ৰিমতাৰ পৰা আঁতৰি ব্যস্ততাপূৰ্ণ জীৱনটোক বাদ দি এটা ধুনীয়া সময় আমি অতিবাহিত কৰিলোঁ একেলগে ধেমালি কৰিলোঁ একেলগে খালোঁ আৰু সুন্দৰ এক প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি পুনৰ ঘৰমুৱা হ'লোঁ হাই গাইছ এতিয়া আমি বহি আছোঁ চব ভাত পানী খোৱা হ'ল ইহঁতো বহি আছে বিজি চব সিহঁত বহি আছোঁ মোবাইলত। আমি ব্ৰহ্মপুত্ৰৰ পাৰত পানী খেতি আমাৰ চব হ'ল এতিয়া আমি যাওঁ যাওঁ আৰু এতিয়া আমি বহুত ৰ'দ চাই থাকক এনেকৈয়ে আজি আমি আমাৰ সময়খিনি উপভোগ কৰিলোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পালে আৰু যদি ভাল পালে আপোনালোকৰ অনুভৱ জনাব ধন্যবাদ